এতিয়া একদম বিহু বুলি ক'লেই মনত পৰে জুবিন দালৈ আৰু লগতে মনত পৰে জানমণিলৈ। সঁচাই সেই আগৰ সময়বোৰ এবাৰ ভাবকচোন, কিমান ধুনীয়া আমি সময়বোৰ পাৰ কৰি আহিছিলোঁ। না কিবা যান্ত্ৰিকতা, এক বহুত লেতেৰাময় পৃথিৱীখন আছিল সেইখিনি সময়ত, একোৱেই নাছিল, খুব শান্তময় এক পৰিৱেশ আছিলে। কিন্তু এতিয়া চাওকচোন, টকাৰ বাবে কোনোবাই কাৰোবাৰ জীৱন কাঢ়ি লৈ যাব পাৰে। আমাৰ জুবিন দাকটো এক কথাত ক'বলৈ গ'লেতো পইচাৰ বাবেইতো মাৰিলে। তেওঁ সম্পত্তি বহুত, সেই সম্পত্তিৰ বাবেইতো জুবিন দাক মাৰিলে, নহয় জানো? সঁচাই এটা সময়ত জুবিন দা সেই জানমণি কেছেট বা জানমণিক চাবৰ বাবে কিমানৰ ঘৰে ঘৰে গৈছিলোঁ। আজি প্ৰায় 10-15 বছৰমানৰ আগত সেই জানমণিখন আমি ভালকৈও চাব নোৱাৰিছিলোঁ। হয় কাৰেণ্ট যাব বা কাৰেণ্ট নগ'লেও বৰ্ডৰ ছুইচ অফ কৰি দিব বা দৰ্জাখন মাৰি দিব বা টিভি বেয়া হ'ল বুলি ক'ব। তেতিয়া সময়ত VCD কেছেট আছিল, আজিৰ তাৰিখততো ঘৰে ঘৰে টিভি। তেতিয়া মানে আমাৰ গাঁৱত 50 ঘৰ মানুহৰ ভিতৰত অতি বেছি 2 ঘৰতহে টিভি থাকে বা 3 ঘৰত টিভি থাকে। আজি 10 বছৰ আগৰ কথা কৈ আছোঁ। এতিয়া ঘৰে ঘৰে টিভি, ঘৰে ঘৰে মোবাইল। এতিয়া সকলোবিলাক ইজি হৈ গ'ল, আৰু ইজি হৈ যোৱাৰ কাৰণে সকলো মানে মানুহে মানুহক মাৰিবলৈ অকণো মানে চিন্তা কৰি নাচায়। কি ক'ম আৰু, এতিয়া বিহু বুলি ক'লে জুবিন দালৈ মনত পৰে, আগৰ সেই স্মৃতিবোৰলৈ মনত পৰে। এতিয়া বহাগৰ বিহু ফাংচনত জুবিন দা নাই, জানমণিৰ কথাটো নকৈ নোৱাৰিছোঁ, তেওঁলৈও সঁচাকৈ বহুত মনত পৰে। বাকী সেই VCD কেছেটবোৰলৈ মনত পৰে, আৰু জুবিন দাক বহুত বহুত বেছি মিছ কৰোঁ। জুবিন দা তুমি য'তেই আছা শান্তিত থাকা, আৰু খুব সোনকালে জুবিন দা যাতে ন্যায় পাওক, উপযুক্ত যাতে ন্যায় পাওক, সেইটো কামনা কৰিছোঁ। জুবিন দাক খুব সোনকালে ন্যায় পাওক সেইটো বিচাৰিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰা।